আজি গান্ধী জয়ন্তী উপলক্ষে আমি ধুবুৰী মেডিকেল কলেজ হস্পিটেলৰ এছ'চিয়েশ্যনৰ ফালৰ পৰা আজি স্বচ্ছ ভাৰত অভিযান এটা অংশ লৈছিলোঁ আৰু তাতে আমাৰ কেইজনমান কৰ্মকৰ্তাই ইয়াত সহযোগ কৰিছে। গতিকে এটা সুন্দৰ পদক্ষেপ আমি হাতত ল'লোঁ। আমি ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ চৌহদত আজি চাফাই অভিযান আৰম্ভ কৰিছে। এয়া আমাৰ এছ'চিয়েশ্যনৰ প্ৰথম পদক্ষেপ আৰু এই স্বচ্ছতা আৰু নিকাৰে আমি আগবাঢ়ি যাম বুলি আশা কৰিছোঁ আৰু প্ৰত্যেকৰ মনত যাতে ভাল ভাৱ প্ৰকাশ হয়, ভাল ভাবি আমি এটা একতাৰে যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণে আমি এই লক্ষ্য ৰাখি আজি স্বচ্ছতাৰ এই যিটো আমি এটা প্ৰগ্ৰেম ৰাখিছিলোঁ। আচলতে প্ৰগ্ৰেম নহয়, এইটো আৰু একদম নেচাৰেলভাৱে আমি কৰিছোঁ। ইয়াত কোনো ধৰণৰ আৰ্টিফিচিয়েল কৰা নাই আমি। গতিকে এয়া কৰি আমি জনাব বিচাৰিছোঁ যে প্ৰত্যেকে আমি আমাৰ সমাজখন যাতে স্বচ্ছতাৰে নিকাৰে আমি জীয়াই ৰাখিব পাৰোঁ। তাৰে উদাহৰণস্বৰূপে আমি ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল এমপ্লয় এছ'চিয়েশ্যনৰ তৰফৰ পৰা মই জেনেৰেল ছেক্ৰেটাৰী ভিকু কুমাৰ কলিতা আৰু এয়া আছে আমাৰ আগত প্ৰেছিডেণ্ট ফকৰ আলী, ট্ৰেজাৰাৰ, লগতে এক্সিকিউটিভ মেম্বাৰ বাকী সকলো আছে। গতিকে সকলোৰ সহযোগত আজি এইখিনি সুন্দৰভাৱে চাফা কৰা হৈ গ'ল আমাৰ। গতিকে আগন্তুক দিনতো এনেকুৱা ধৰণৰ অনুষ্ঠান আমি ৰাখিব বিচাৰিম বুলি ৰাখি যাতে আগলৈ ভাল কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে আশীৰ্বাদ কৰিব, সহযোগ কৰিব, উৎসাহ যোগান কৰিব, উৎসাহ দিব সকলোৱে। ধন্যবাদ। জয় আই অসম। ধুবুৰী মেডিকেল কলেজ এণ্ড হস্পিটেল এমপ্লয় এছ'চিয়েশ্যন, লং লিভ। থেংক ইউ।